কৃষ্ণ কৃষ্ণ, আজি দেখোন আৰু ৰ'দ দিছে অ'। কেনেকেনো কামলৈ যাবা? হে ভগৱান, দুখীয়া মানুহ অকণ নোচোৱা নেকি? ইমান ৰ'দ দিলে দুখীয়া মানুহ কেনেকৈ কাম কৰিব? চাহচোন বেলি থ'লে একেবাৰে গোটেইটোকে খাওঁ খাওঁকৈ আহিছে। এই ৰ'দত কাম কৰা মানুহবোৰে জানে কেনেকুৱা লাগে। এদিন কাম নকৰিলে ঘৰত খাবলৈ নোযোৱে। কেনেকেনো কামলৈ যাওঁ, আৰু নগ'লেও নহয় এতিয়া। বাপৰে বাপৰে, ৰ'দত একে মাথাটো গৰম হৈ গৈছে সিও। কেনেকেনো কামলৈ যাওঁ দেই সঁচাকৈ। দুখীয়া মানুহে জন্ম লোৱাত থাকি নোলোৱাই ভালচোন। কুকুৰীকণা বেলিটোনে ইমানকৈ ৰ'দ দিব লাগেনে? দুখীয়া মানুহৰ কথা অকণ ভাবিবও লাগে। যাওঁ কামলৈকে ওলাই যামগৈ আৰু, নগ'লেতো নহ'ব। যেনে তেনে কষ্ট কৰিব লাগিব আৰু। হয় ৰমেন, মুনিয়া খাইটো দয়ালু নহয় না, দয়ালু লিখিয়ে লাগিছে দেখোন। ৰ'বচোন অলপ ওচৰত পাবলৈ দিয়ক। কোননো সেইটো ভালকৈ চিনি পাম। হয় বুজিছ, সেইটো দয়ালুৱে হয়, মই চিনি পাইছোঁ নহয়। তই কি মোৰ থাকি বুঢ়া হ'লি নেকি? মই বুঢ়া মানুহটো হৈ ইমান দূৰৰ পৰা চিনি পাইছোঁ মানুহটো। নহয় অ' মুনিয়া খাই, মই যেন আঁতৰৰ মানুহ ভালকৈ ধৰিবই নোৱাৰোঁ। ওচৰত ফালেহে ভালকৈ স্পষ্ট দেখোঁ মই। অঁ, এইকেইটা দেখোন মুনিয়া খাই আৰু ৰমেনচোন। মুনিয়া খাই আৰু ৰমেন, তহঁত দুটা একেলগে ক'লৈ যাওঁ? সেয়ে নকবি আৰু, এনেই অলপ ওলাই আহিছিলোঁ বুজিছ। আকৌ আহি থাকোঁতে ইয়াকো লগ পালোঁ। ভাবিলোঁ দুইটা অলপ আলিমূৰৰ পৰা আহোঁগৈ খোজকাঢ়ি। পিছে দয়ালু কাই, তইনো কোনফালে যাব ওলাই আহিলি? কাম কৰিব যাওঁ বুজিছ। মই আকৌ কাম কৰিব নগ'লে মোৰ ঘৰেই নচলে নহয়। দুখীয়া মানুহৰ কথা কি কবি। তইনো ইমান ৰ'দত ক'ত কাম কৰিবিগৈ? কষ্ট নহ'ব জানো ইমান ৰ'দত কাম কৰিলে? মাছ গাঁও যে ৰমেন, সিহঁতৰ ঘৰতে কৰিম নি বুজিছ। কালি পৰহি সিহঁতৰ ঘৰতে কাম কৰি আছোঁ মই। তইনো বেলেগ জেগাত ভাল কাম এটা নধৰ কিয়? ইমান কষ্ট কৰি কিমান দিন চলিবি? অঁ হয় আকৌ দয়ালু বুজিছ। তই ইয়াতে ভাল কাম এটা বিচাৰ। ইমান ৰ'দ দিছে দেখিছ না তই? ইমান দূৰ গৈ গৈ তই কিমান কাম কৰিবি? পঢ়া শুনা নাইকিয়া মানুহ বুজিছ, ক'তনো ভাল কাম এটা কৰোঁ বুলি ক'লে পাম মই। সেইটো হয় দয়ালু ভাই, কিনো কৰিবি তই, পঢ়া শুনা নাইকিয়া মানুহ। হয় দে দয়ালু, তই এতিয়া যা, তোৰ নহ'লে কামলৈ দেৰিয়ে হ'ব। অঁ হয় আকৌ দেই, দেৰিয়ে হৈছে এতিয়া মোৰ। হ'ব দে, তহঁত তই যা, ময়ো যাওঁ আগলৈ। ৰমেন, মই দোকানতো সোমাব লাগিব বুজিছ। মোৰ মানুহজনীয়ে আকৌ মোক চাহ পানীও দিছে নহয় কাপোৰ ধুবলৈ। অঁ হয় নেকি? হ'ব তেন্তে দোকানত সোমাই ল'ব আপুনি। মোৰো বস্তু এটা আনিবলগীয়া আছিল পিছে। পকেটত পইচা আছেনে চাব লাগিব। এই জংঘলডৰাৰ মাজেৰে সদায় সদায় অকলে অকলে কিমান কাম কৰিব যাম আৰু, আমনি লাগিছে সঁচাকৈ। ভগৱান, মোৰ ফালে অলপ কিবা এটা চাবা। গোটেই জংঘলডৰাত মানুহ এটা যদি লগ পালোঁহেঁতেন বাটতো, মনটোৱে ভাল লাগিলেহেঁতেন। মোৰ জংঘলডৰাৰ মাজেৰে এইজন মানুহ সদায় অহা যোৱা কৰে। ক'তনো যায় মই সুধিব লাগিব এদিন। সেইখন জংঘলৰ মইহে ৰজা, সেইজন আকৌ ক'ৰ মনুষ্য আহি সদায় উপস্থিত হয়। পিছফালে কোনোবা থকা লিখা লাগিছিল, পিছে কোনোৱে নাই দেখোন। মই কিবা বেলেগ শুনিলোঁ নেকি? গৈ থাকোঁ দে। আজি এই মানুহজনক এটা পৰীক্ষা কৰি চাব লাগিব। মানুহজন ভাল নে বেয়া? মানুহজন আজি ঘূৰি আহোঁতে এটা পৰীক্ষা কৰিব লাগিব। আহক, ভাল নে বেয়া তাকেই প্ৰমাণ চাম আজি মই। আজি ঘূৰি অহা বহুত দেৰি হৈ গ'ল, ঘৰ পোৱালে পোৱালে আন্ধাৰে হৈ যাবগৈ। যাওঁ অলপ সৰদকৈ যাওঁ, সোনকালে ঘৰ পাবগৈ লাগিব নহয়। অঁ, এইটো বাটত কোন ইমান সৰু ল'ৰা? এই জংঘলখনত ক'ৰ পৰা আহিলে? অ' ভাইটি, ক'ৰ পৰা আহিলা তুমি ইমান জংঘলখনলৈ? অকলে অকলে তোমাৰ ভয় লগা নাই? লাগিছে খুৰা, মোৰ বহুত ভয় লাগিছে। আপুনি মোক কিবা এটা খাব দিব নেকি? মই দুদিনমান হ'ল একো খোৱাই নাই। তই একোৱে খোৱা নাই নে? ইমান কষ্টত আছ তই? ল'ৰাটো ইমান ভোকত আছে। মই আজি কাম কৰি অনাখিনিকে দি দিওঁ। মই আজি নাখাওঁৱে নহ'লে। ল'ৰাটো দেখি বেয়াও লাগিছে পিছে। মই ভাইটি এইখিনিকে খাই লোৱা। এইখিনি মই নিজে আজি ৰাতি খাবলৈ কাৰণে আনিছিলোঁ। তোমাক দেখিছোঁ তুমি মোৰ থাকেও ভোকত আছা, সেইকাৰণে তুমিয়ে খাই লোৱা। দিয়ক খুৰা, মোৰ বহুত ভোক লাগিছে। মই আপোনাৰ এই বস্তুখিনিকে খাই লওঁ। ল'ৰাজন সঁচাকৈ বহুত ভোকত আছিল দেই, গোটেইখিনি একেবাৰতে খাই দিলে। মানুহজন সঁচাকৈ বহুত দয়ালু দেই, ভাল মানুহ। হে ভগৱান, মই কি দেখিলোঁ? ইমান সৰু ল'ৰাজন ইমান ডাঙৰ হৈ গ'ল যে। মই হৈছোঁ এইখন হাবিৰ ভূতৰ ৰজা। তোক মই এটা সৰু পৰীক্ষা কৰি চালোঁ, আৰু তই এই পৰীক্ষাত উত্তীৰ্ণ হলি দয়ালু। তোক এতিয়া কি লাগে ক দয়ালু? তোক যি লাগে বুলি ক, মই তাকেই দিব সাজু আছোঁ। হে ভূত ৰজা, আপুনি মোক কিবা দিব বিচাৰিছে যদি মোৰ দুখ কষ্টবোৰ অলপ কমাই দিয়ক। দেখিছেই নহয় মই ইমান কষ্ট কৰিছোঁ। ঠিক আছে, যোৱা তুমি ঘৰ গৈ পোৱাৰ আগত তোমাৰ ঘৰ টকা পইচাৰে গাড়ী মটৰে সকলো ভৰি থাকিব, আৰু তুমি কেতিয়াও জীৱনত কাম কৰিবলগীয়া নহ'ব। তুমি আৰামত জীৱন যাপন কৰিব পাৰিবা। যোৱা। ধন্যবাদ ভূত ৰজা, ধন্যবাদ। মই এতিয়া যাওঁ দিয়ক ভূত ৰজা। ঠিক আছে, তই এতিয়া যা, কিন্তু সদায় সৎ পথত থাকিবি তই। ঠিক আছে ভূত ৰজা। হে প্ৰভু, কাক আজি লগ পালোঁ? ঘৰ গৈহে গম পাম সকলো সঁচা নে মিছা। হে প্ৰভু, ভূত ৰজাই কোৱা কথা সকলো সঁচা দেখোন। ইয়াত মোৰ ঘৰটো নাই, সেইটোচোন ডাঙৰ পকা ঘৰ এটাহে হৈ আছে। ভগৱানে মোক চকু মেলি চালে, আজিৰ পৰা মই সকলো আৰামত জীৱন যাপন কটাব পাৰিম। মুনিয়াকাটো দেখিছনে? দয়ালু দেখোন ঘৰটোৱে আচৰিতভাৱে পৰিৱৰ্তন হৈ গ'ল।
কি আচৰিত কথা সঁচাকৈ ইমান ডাঙৰ পকা ঘৰ ইমান টকা পইচা গাড়ী মটৰ দয়ালু ইমান জলদি ক'ৰ পৰা ইমান ইনকাম কৰিলে ভগৱানে তাক চকু মেলি চালে জান সি বহুত কষ্টত কাম কৰি আছিল যে সেইকাৰণে ভগৱানে তাক চকু মেলি চালে এতিয়া হয় হয় দে যি কৰিলে ভালেই কৰিলে ভগৱানে তাৰ দুখ কষ্টবোৰ যে আঁতৰাই দিলে ব'ল ব'ল আমিও এতিয়া ঘৰলৈ যাওঁ ব'ল ব'ল মুনিয়া খাই ঘৰলৈকে যামগৈ ব'ল এতিয়া মোক কোনে পাৰে গাঁৱৰ মানুহে মোক আচৰিত খাই গৈছে ভগৱানে দিছে মোক ভগৱানে যি কৰিলে সকলো ভালেই কৰিলে মোৰ কাৰণে এতিয়া আপোনালোকে অলপ ভাল কৰি দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু লগতে লাইক কমেণ্ট কৰি দিয়ক